নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আৰু এটা ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। এয়া ঢেকীয়া মা আনিছে, বাৰীৰ পৰা তুলি আনিছে। আজি এই বনাম আৰু এটা নতুন বস্তু বনাই আছোঁ, আপোনালোকক দেখি আছোঁ, চাই থাকক ভিডিঅ'টো। এয়া কেলে এই ঢেকীয়া আছে, এয়া চুৰি, এয়া মা মোৰ ঢেকীয়াখান্তি পূৰা কাটা আছে, জয়গাল এনেকৈ কাটি লৈছোঁ দীঘল দীঘলকৈ। এতিয়া বনাম, চাই থাকক। মই এই কেৰাহীটো বহি দিলোঁ, অলপ অলপ জুই এতিয়া বাঢ়ি দিলোঁ। কেৰাহীটো গৰম হৈ গ'ল, এই পিঁয়াজ কাটি লৈছোঁ, শুকান জ্বালা এই দিম তেলত, আৰু বেলেগ একো নিদিওঁ। আৰু লাষ্টত সৰহকৈ অলপমান জিৰাৰ গুড়া দিম, অলপমান তেল দিম, পিঁয়াজ দিলোঁ, শুকান জ্বালা দিলোঁ, ঢেকীয়াখিনি বহি দিম। মই এই নিমখটো দেৰিকৈ দিম, তাৰমানে ঢেকীয়াটো একদম অলপমান হৈ যাব, সেইকাৰণে নিমখটো দেৰিকৈ দিম। এতিয়া ঢাকনিটো মাৰি থৈ দিম। কচুৰ পেপা, এই সৰু সৰু কচুৰ কোমল পাতটো নাইকা ফুটটো জুই নেদাও, এইটো খাত দিম, আমাৰ গাঁৱলীয়া খানা এইগিলাখান। সেয়াই ঢেকীয়াটো কম হৈ গ'ল, এতিয়া মই নিমখটো দিম। নিমখটো পাম এতিয়া ঢেকীয়াৰ, নিমখটো পকাও নহয় অটাও নহয়। নিমখ দিলোঁ, আমি যিমান নিমখ ভাল পাই সিমান দিব লাগিব। আচলতে নিমখ বেছি খাব নালাগে আৰু। ঢেকীয়া ভাজাত মই হালধিটো নেদাওঁ, এই জিৰাৰ গুড়া দি দিছোঁ অলপমান। হালধিটো নিদিলেও কথা নাই, আলু দিলে কিন্তু হালধি দিব লাগিব। এতিয়া আলুটো নহ'লে বগাই থাকব না, সিজিব বগাই থাকব। ইয়াত সেই কচু পাতৰ পেপা খান্তি হেৰি কৰা হ'ল, কোমল কোমল পাত তেনেকৈ বনাম, চাই থাকক। জ্বালা বেছি জ্বালা, তেল দে আছে অলপমান, এই জ্বালা পান জ্বালা তেলাতে কচুখিনি বহি দিব নেকি, মই নাচলে দৌৰবা মায়ে জানি জ্বালা ইটা খানাকে ভাজলা নামি খাবা দিছোঁ। কেইবা বনোৱা মায়ে জানি আৰু নতুনকৈ জ্বালা ভাঙি দিলা। বহি দিলা, চৌদা খাত দিলা, অলপমান নিমখ দিলা। অলপমান পানী দিছি সিজবাৰ কাৰণে, কচুটোত হাত দিছি, কচুখিনি নামিনকৈ হৈ গ'ল। ভাজি খোৱা জ্বালাকেইটা কচুখিনি ঠাণ্ডব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। সকলোৱে ভালেই থাকক, কুশলে থাকক, তাৰে শুভকামনা কৰিলোঁ। ধন্যবাদ।